নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ আজি অন্যতম এটা ভিডিঅ'ৰ লগতে মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ আৰু চুকুদাকনো কোনে চিনি নাপায় মানে যিয়ে মানে ৰাজনীতিত নামিছিলে আৰু ৰাজনীতিত সেইখন খোজ দিব নোৱাৰিলে আৰু সেই ৰাজনীতি এৰি পিনি এতিয়া ইউটিউবত আহিছে আৰু ভাবিলোঁ আজি চুকুদা সম্বন্ধে এটা ভিডিঅ' এটা বনাই লওঁ আৰু প্ৰথমতে কওঁ যে এই ভিডিঅ'টোৰ জৰিয়তে মই মনত কাকো আঘাত দিব বিচৰা নাই আৰু এইটো কেৱল বা মাত্ৰ একদম সঁচা কথা কৈছে এইটো মনোৰঞ্জনৰ বাবে কেৱল এই ভিডিঅ'টো বনোৱা হৈছে আৰু চুকুদা আপুনিও বেয়া নাপাব আৰু আপোনালোকৰ মানুহবিলাকো যাতে বেয়া নাপায় আৰু আপোনালোকেও যাতে অডিয়েন্সেও যাতে বেয়া নাপায় আৰু এই ভিডিঅ'টো কেৱল ধেমালিৰ বাবে বনোৱা হৈছে আৰু বলক বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকেতো চবেই চাইছে মানে কিছুমানে নাই চোৱা চাগে আৰু কিছুমানে চাইছে চুকুদা মানে ইয়ালি চংটো আৰু ইয়ালি একদম শ্বৰ্ট ফিল্মখন চাইছে চুকুদা আৰু চুকুদা এজন মানে CID অফিচাৰ হয় আৰু drugs I about mafia likes me প্ৰথমে কয় এই মানে সাইডত যে আছে যে মানুহজন অবসল হৈছে চাগে গেংষ্টাৰক বিচাৰি সেই গেংষ্টাৰ কিজনৰ মানুহ কিজনক দেখিছোঁ আৰু তেওঁ চুকুদাৰ লগত যোৱা মানুহ কিজনক দেখিছোঁ কিন্তু জংঘলত বিচাৰি গৈছে আমাৰ মানে চুকুদাই মানে গেংষ্টাৰক দেখি গ'ল আৰু গেংষ্টাৰক খেদি গৈছে আৰু চুকুদাক মানে কেনেকুৱা নিচিনা লাগিছে জানেনে মই ভাবিছিলোঁ প্ৰথমতে মেকুৰী বুলি ভাবিছিলোঁ জংঘলত মেকুৰী এটা দৌৰি গৈছে নেকি তাৰপিছতহে দেখিলোঁ যে চুকুদা उसका नाम बताओ बताओ मैं कुछ नहीं किया सर कौन है मैं कुछ नहीं किया बताओ मिस्टर गोगो वो था उसके ज्ञान में को बताया ना যিহেতু চুকুদা এজন মানে ওপৰৰ CID আৰু CID অফিচাৰ সেইটো কাৰণে চুকুদা বহুত খং উঠিছে আৰু চুকুদা সোধা মাত্ৰকে মানে চুকুদাই যিমান খঙত উঠিছে মানে সি নামতে ভয়তে কৈ দিলে যে এই নামটো কি আৰু চুকুদা খং উঠি পিটি গুলিটো চলাই দিলে का मेडल साला गोगो तोरा छोड़ नहीं देंगे साला ड्रग्स है साला में तो कितना से हिम्मत है हम में पता देंगे तो हिम्मत है तो आ जाना हिम्मत है ठीक है हिम्मत है तो आ जाना আৰু চুকুদা ইংৰাজী ক'লেহে মানে বেছি ভাল লাগে চুকুদা ইংৰাজীত পাকৈত কিন্তু হিন্দীত নহয় হিন্দীত মানে অলপ লাগি ধৰিছে একো নাই সেইটো চুকুদা শুনা হ'ব পাৰে হয় নাই সেইটো কাৰণে হিন্দীত অলপ লাগি ধৰিছে ৰ'ব এইখিনিতে চুকুদা প্ৰেমত পৰিব এজনী ছোৱালীৰ আৰু সেই প্ৰেমৰ কাহিনীটো মানে চাই ভাল লাগিব চুকুদাই ভাবি থাকে মনত আৰু চুকুদাই এইটো কিন্তু এক্টিংটো কিন্তু চাই পিনি বহুত ভাল লাগিল समझ रहे हो रुको जरा सबर करो আৰু ভাবিছিলোঁ চুকুদাৰ মনটো বহুত ভাল কিন্তু চুকুদাই দেখোন ছোৱালীজনী মানে গাত লাগোঁতে গোটেইজন প্ৰেমত পৰি অৱস্থা নাইকিয়া হৈছে হাঁহি তেওঁ আৰু মানে ধানত হেৰি কৰি পিনি আৰু পানীত কি কৰি আছেগৈ বাৰু মানে মানুহজনে ধাননি পথাৰলৈ লৈ গৈছে আৰু ধাননি পথাৰত মানে ধান ছিঙি পিনি এতিয়া ফুল নাই নহয় ধান ছিঙি পিনি মুখত মানে এনেকৈ মাৰি দিছে আৰু যিহেতু CID অফিচাৰ তেতিয়া মানে এজনে পাছফালে হেৰি কৰিলে আৰু চুকুদাই প্ৰেমত মানে ব্যাকুল হৈ আছিলে চুকুদা চক খাই গ'ল আৰু মানে গেংষ্টাৰৰ বিষয়ে তেওঁ মানে টিমটোৱে কৈছেহি মানে CID টিমটোৱে কৈছেহি আমাৰ চুকুদাক তাৰপিছত চুকুদা যিহেতু CID অফিচাৰ চুকুদা আৰু CID অফিচাৰতো সময় নাই আৰু সেইটো কাৰণে ডাইৰেক্ট গেংষ্টাৰক বিচাৰি গ'ল আৰু চুকুদা এজন মানে সাংঘাতিক CID দেই সাংঘাতিক CID আৰু গেংষ্টাৰক মানে য'ত থাকে গেংষ্টাৰক গম পাই যায় CIDজনে মানে আমাৰ চুকুদা সঁচাকৈ বহুত মানে বৰ সাংঘাতিক CID মানে চুকুদাৰ সৰুকাললৈ মনত পৰি গ'ল আৰু সেইটো কাৰণে গোটেই বনত কিবাকিবি গোটেই মানে আগৰিছে তাৰপিছত কিবাকিবি হৈছে চাহপাতৰ বাগানত কিবাকিবি বাগৰিছেগৈ আৰু মানে চুকুদাই যেনেকৈ বাগৰি পৰিছে যেনেকৈ পোক এটাক পৰুৱা কেইজনী মানে পৰুৱাবোৰে যেনেকৈ কামুৰে আৰু পোকটো যেনেকৈ বাগৰি থাকে আমাৰ চুকুদাই মানে গোটেই বনে চনে যি টি কৰি পিনি গোটেই বাগৰি
আৰু চকুদাই মানে যিটো মানে বন্দুক চলাইছে ন সেই বন্দুকটো মানে এনেকে মাৰিছে আৰু গেংষ্টাৰৰ গাত নালাগে কবাতহে লাগিছেগে চাগে মোৰ মতে চকুদা সেই গুলিটো চাগে আকাশৰ ফালে উৰি গৈছে আপুনি যেনেকে বন্দুক চলাইছে চকুদা এই মানুহজনে নুশুনেও ঐ চকুদাক বচাই আহিব মৰিব এতিয়া ই ডন লাগি চকুদা যেনেকৈ মাৰিছে মানে চকুদাই গোটেই মানুহজন মৰি থাকিব যেন পাইছোঁ আৰু মানে আমাৰ চকুদাৰ খংটো দেখিছে নহয় মানে চিআইডি অফিচাৰটো আৰু বহুতো খং আছে কিমান কি কেছ লৈ থাকিব মানে মাথাটোত আৰু ঠিক আছে বন্ধু বান্ধৱীসকল এইখিনিতে ভিডিঅ'টো সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো আপোনালোকে যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু সকলো সুস্থ থাকক ভালে কুশলে থাকক আৰু এটা কথা আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব আৰু আপোনালোকে বিট দিয়া মই কৈছোঁ ছাপৰ্ট নকৰে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু যদিহে ভাল পাইছে যদি বেয়া পাইছে তেতিয়াহ'লে আনছাবস্ক্ৰাইব কৰি দিব যদি ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কেৱল ধেমালিৰ বাবে বনোৱা হ'ল এই ভিডিঅ'টো আৰু এইখিনিতে ভিডিঅ'টো সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই জয় হিন্দ জয় আই অসম আৰু সকলো সুস্থ থাকক ভালে কুশলে থাকক সদায় হাঁহি থাকক